দাদা আপোনাৰ নামটো কি? হয় হয়, আপোনাৰ এই ধৰা হ'ল জলকীয়াৰ ভোট জলকীয়াৰ যিটো খেতি কৰিছে সেইটো খুব ধুনীয়া লাগিছে। এনে কেইবিঘা কৰিছে ইয়াতে? 1 বিঘা ন? 1 বিঘা। হয় হয়, আৰু এইবিলাক পুলিবিলাক ক'ৰ পৰা আনিছে? এইটো তেজপুৰ নাৰ্চাৰীৰ পৰা এগ্ৰিকালচাৰৰ পৰা গুটি এগ্ৰিকালচাৰৰ পৰা আহিছে হয়। এতিয়া আপুনি 1 বিঘাত আপুনি এতিয়া বৰ্তমান পুলি কিমান লগাইছিলে? পুলিটো যেন 7,000 নে কিমান? 7,000 লগাইছিলে হয়। এতিয়া আপুনি এই যিমানখিনি মই দেখিলোঁ ধুনীয়া হৈছে আপোনাৰ ভোট জলকীয়া খেতিটো। এতিয়া এই খেতিটোত বৰ্তমান আপোনালোকে প্ৰায় কেইমাহ হ'ল? 3 মাহ আপোনালোকে 3 মাহ পাৰ হৈছে। তে কিমান টকা ইনকাম কৰিলে আপুনি এই ভোট জলকীয়াৰ পৰা? 3 লাখ মান হৈছে। 3 লাখ মান হৈছে? অ'কে অ'কে। আপুনি কৰ্মচাৰী কেইজন আছে ইয়াতে? কিমানজন মানুহ লেবাৰে কাম কৰি থাকে? 3জন 4জন কৰি থাকে। লাগি থাকিব লাগে ন অলপ? বন জংঘল এইবিলাক আঁতৰাই থাকিব লাগে ন? সাৰ চাৰ কিবা দিছে নেকি? সাৰ কিবা দিছে? সাৰ মানে গুৰি দিছে। গোবৰ দিয়া হৈছে? গোবৰ নহয় আৰু এই কি মানে গুড় কিনি আনি মিলাই সেনেকুৱা এইবিলাক আপোনাৰ এগ্ৰিকালচাৰৰ পৰা আপুনি ট্ৰেইনিং লৈছে আপোনালোকে? এগ্ৰিকালচাৰ তেজপুৰৰ পৰা দিছে আৰু? হয় হয়। এতিয়া বৰ্তমান আপুনি 3 লাখ টকাৰ বিক্ৰী কৰিলে আৰু এতিয়া হৈয়ে আছে? ডেইলি কিমান টকাৰ বিক্ৰী কৰে? এতিয়াতো আগতে মানে 10,000 ওপৰ বিক্ৰী হৈছিল। এতিয়া আজি কিমান টকাৰ বিক্ৰী কৰিলে? আজি তোৰ এজনে 3,000 টকা লৈ গ'ল আৰু এতিয়া আকৌ 5 কেজি ওজন আছে। হয় হয় হয়, 5 কেজি এতিয়া বিক্ৰী কৰিব? 1500 টকা। প্ৰত্যেক দিনে বিক্ৰী কৰে? হয়। এতিয়া আপোনালোকে প্ৰায় ধৰক আপুনি আশা কৰিব পাৰে প্ৰায় ধৰক 5 লাখ টকা ইনকাম আশা কৰিব পাৰে, নহয় জানো? হয়। বৰষুণ এইবিলাক বৰষুণ পৰিলে অলপমান পচি যায় নেকি এইবিলাক জলকীয়াবিলাক? এতিয়া নাই ন? আপোনালোকে কি খেতি কৰিছে আৰু এতিয়া? এতিয়া কি খেতি কৰিছে আৰু? এইটো দিছে এগ্ৰিকালচাৰৰ অফিচাৰে আহি পেলাই ন? এনে কি আৰু খেতি কৰিছে আপোনালোকে? পেপচিকাম কৰিছে আৰু এতিয়া ভোট জলকীয়াটো? টিহু আছিল, জিকা আছিলে। হয়, সেইবিলাকো বিক্ৰী কৰে বজাৰত? এতিয়া চব চেছ হৈ গ'ল এইবিলাক। হয় হয়, ঠিকে আছে বাৰু, ভাল লাগিল আপোনালোকৰ। দৰ্শকসকল, এয়া হৈছে শোণিতপুৰ জিলাৰ এই গাঁওখনৰ নাম কি ক'লে? মণিজাৰণি। মণিজাৰণি গাঁৱত ঘৰটো নাহৰণি। হয় হয়, শ্যাম ভেংৰাৰ এখন খুব ধুনীয়া বাগান, জলকীয়া ভোট জলকীয়াৰ বাগান। ইয়াত প্ৰায় তেওঁ 3 মাহত প্ৰায় 3 লাখ টকা ইনকাম কৰিছে আৰু তেওঁ আশা কৰিছে যে এই বাগানখনৰ পৰা নিম্নতম 5 লাখ আৰু মেক্সিমাম 7 লাখ টকালৈ তেওঁ ইনকাম কৰিব পাৰিব। আমি দেখিছোঁ তেওঁলোকে বজাৰত লৈ গৈছে এই জলকীয়াবিলাক, আপোনালোকে দেখিব পাব। খুব ধুনীয়া, নিবনুৱাসকলৰ কাৰণে এটা বৰ আশাৰ বতৰা যে এনেকুৱা ভোট জলকীয়াৰ খেতি কৰি আপোনাৰ প্ৰায় 3 বা 4 মাহৰ ভিতৰত আপোনালোকে যথেষ্ট উপাৰ্জন কৰিব পাৰিব। আপোনালোকে জিলা কৃষি বিষয়াৰ লগত আপোনালোকে যোগাযোগ কৰি কেনেধৰণৰ বীজ লাগে, কেনেধৰণৰ ইয়াৰ কৃষিৰ কাৰ্যপ্ৰণালী কেনেকুৱা, সেই সকলো আপোনালোকে সেই কৃষি বিষয়াৰ লগত আলোচনা কৰি ইয়াত আগবাঢ়িব পাৰে। মই নিজে দেখিছোঁ ইয়াতে খুব ধুনীয়াকৈ তেওঁলোকে এই বাগানখন প্ৰতিপালন কৰিছে আৰু যথেষ্ট উপাৰ্জনৰ থল আছে বুলি আমি ভাবিব পাৰোঁ। ধন্যবাদ।
ভাল পুলি এটা